2-3 দিন ধৰি পায়খানা ঠিকমতে হোৱা নাই নেকি? পেটটো ফুলি থাকে, অশান্তি লাগে আৰু টয়লেটত বহি বহি সময় নষ্ট কৰিবলগীয়া হয়, তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে বহুতেই ইম্পৰ্টেণ্ট। কনষ্টিপেশ্যন এটা অতি সাধাৰণ সমস্যা, কিন্তু সঠিক ঔষধ বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ। প্ৰথমে আহক অস্মটিক লেক্সেটিভছৰ বিষয়ে জানো। এইবিধ ঔষধে ইণ্টেষ্টাইনলৈকে পানী টানি আনে, তাৰ ফলত মল কোমল হয় আৰু সহজে ওলাই যায়, যেনে পেক বা পলিথিলিন গ্লাইকল আৰু লেক্টোলোজ। এই চিৰাপটো আপুনি ৰাতি আহাৰৰ পিছত 15 ml কৈ খাব। ই জেনেৰেলি 2-3 দিনৰ ভিতৰতে কাম কৰে। যিসকল লোকৰ পায়খানা কঠিন, শুকান বা বহুদিন ধৰি কনষ্টিপেশ্যন থাকে, তেওঁলোকৰ বাবে অস্মটিক লেক্সেটিভছ বহুত উপকাৰী। দ্বিতীয়তে আহোঁ বাল্ক ফৰ্মিং লেক্সেটিভছ, যেনে ইছাবগল বা চাইলামহাছ পাউডাৰ। এইবিধ ঔষধ আপুনি ৰাতি 2 চামুচকৈ গৰম পানীৰ লগত মিহলাই খাব। ই ইণ্টেষ্টাইনত পানী শোষণ কৰি মলৰ আকাৰ বৃদ্ধি কৰে আৰু স্বাভাৱিকভাৱে পায়খানা হোৱাত সহায় কৰে। দৈনিক ব্যৱহাৰৰ বাবে ই অতি সুৰক্ষিত। যিসকল লোকৰ খাদ্যত ফাইবাৰ কমকৈ থাকে বা কমকৈ কনষ্টিপেশ্যন হয়, তেওঁলোকৰ বাবে বাল্ক ফৰ্মিং লেক্সেটিভ উপযোগী। তৃতীয়তে আহোঁ ষ্টুল ছফটেনাৰ্ছ, যেনে ডকুছেট ছ'ডিয়াম টেবলেট। এই টেবলেটটো আপুনি ৰাতি এটাকৈ খাব। ই মল শুকান আৰু কঠিন হ'ব নিদিয়ে। যিসকল ৰোগীৰ মল কঠিন হয় আৰু জোৰ লগাই পায়খানা কৰাটো এৰাই চলিব বিচাৰে, যেনে অপাৰেশ্যনৰ পিছত, সন্তান জন্মৰ পিছত, পাইলছ বা এনেল ফিচাৰ থকা ৰোগী আদিৰ বাবে ই উপযোগী। ই মলত পানী মিহলাই মল কোমল কৰি তোলে আৰু সহজে ওলাই যোৱাত সহায় কৰে। চতুৰ্থতে আহোঁ ষ্টিমুলেণ্ট লেক্সেটিভছ, যেনে বিছাকদাইল আৰু চেন্না। এই টেবলেটবিধ আপুনি দিনত 2টাকৈ কুহুমীয়া গৰম পানীৰ লগত খাব। এইবিধ ঔষধে ইণ্টেষ্টাইনৰ পেশী সক্ৰিয় কৰি দ্ৰুতভাৱে মল বাহিৰ কৰে। ই জেনেৰেলি 6 পৰা 12 ঘণ্টাৰ ভিতৰত কাম কৰে, কিন্তু মনত ৰাখিব, বাৰে বাৰে ইয়াক ব্যৱহাৰ কৰিলে ই ইণ্টেষ্টাইনৰ ওপৰত নিৰ্ভৰশীল হৈ পৰিব পাৰে। পঞ্চমতে আহোঁ মেগনেছিয়াম ভিত্তিক লেক্সেটিভছ। মেগনেছিয়াম হাইড্ৰক্সাইড, যেনে মিল্ক অৱ মেগনেছিয়া আৰু মেগনেছিয়াম চিট্ৰেট আদি খনিজ পদাৰ্থই সৰু আৰু ডাঙৰ ইণ্টেষ্টাইনলৈকে পানী টানি আনে। এই পানীয়ে মলৰ পৰিমাণ বৃদ্ধি কৰে আৰু মল কোমল কৰি তোলে, ফলত সহজে মলবোৰ বাহিৰলৈকে ওলাই যায়। এই চিৰাপটো আপুনি ৰাতি 15 ml কৈ খাব। যাৰ 2-3 দিন ধৰিহে কনষ্টিপেশ্যন হৈছে অথবা যাৰ কিডনীৰ একো প্ৰব্লেম নাই, তেওঁ কিছুদিনৰ বাবে এইবিধ লেক্সেটিভ ব্যৱহাৰ কৰিব পাৰে। কিন্তু মনত ৰাখিব, যিকোনো লেক্সেটিভ খোৱাৰ সময়ত যথেষ্ট পৰিমাণে পানী খাব। বিশেষকৈ ইছাবগল বা বাল্ক ফৰ্মিং লেক্সেটিভৰ সৈতে পানী অতি প্ৰয়োজনীয়। কোষ্ঠকাঠিন্য বা কনষ্টিপেশ্যনৰ সমাধান আছে, কিন্তু সঠিক ঔষধ আৰু সঠিক অভ্যাস বাছনি কৰাটোৱে মূল কথা। যদি কনষ্টিপেশ্যন বহুদিনলৈকে থাকে, তেন্তে নিশ্চয় ডক্টৰৰ পৰামৰ্শ ল'ব। যদিও ভিডিঅ'টো উপযোগী লাগিল, তেন্তে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।